ছাত্ৰ ছাত্ৰী শিক্ষকৰ প্ৰতি থকা সন্মান মৰম সন্মান প্ৰদান কৰাই উত্তম উপায়। শিক্ষক হ'ল এডাল মমবাতিৰ দৰে, নিজে জ্বলি হ'লেও আনক পোহৰাই দিয়ে। অভিভাৱক অভিভাৱকীসকলে শিশুটিক জন্ম দিয়ে। শিক্ষক শিক্ষয়িত্ৰীয়ে শিশুটিক ব্যক্তিত্ব বিকাশ, উজ্জ্বল ভৱিষ্যত আৰু শৈক্ষিক দিশত আগবঢ়াই নিয়ে নিজৰ সন্তানৰ দৰে। এনে গুণযুক্ত শিক্ষাগুৰুসকলক সদায় মনত ৰখাৰ লগতে সদায় সন্মান জনাব লাগে। ধন্যবাদ। ভাল লাগে মাজু